চোৱা মই এটা শব্দ লিখিছো চি অ এম কি বি তাৰ পিছত আৰু এটা লিখো চি এল আই এম বি লিখিছো নে হয় আৰু এটা লিখো মই পি এল ইউ এম বি ই আৰ আর পিছত টি ও এম বি এই যে মই চাৰিটা শব্দ লিখিছো তোমালোকে চাবা এম বি এমৰ পিছত কি আছে 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 বি বি তে আমি সি ও এম বি কম 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 কিন্তু কম লাষ্ট টাইমত যেটা আমি বি কৈছো সেই বি আমি নকওঁ এই এমৰ পিছত যেতিয়া বি থাকিব সেই বি টু সাইলেন্ট থাকিব আখৰটো ঠিকই থাকিব কিন্তু এই আখৰৰ সাউন্ড নহব বুজি পাইছানে তোমালোকে যেতিয়াই এম আখৰৰ পিছত বি পাবা বি আখৰটো থাকিব ঠিকই কিন্তু বিৰ সাউন্ড নকৰিবা গতিকে এইটো সি ও এম বি কম নহয় এইটো হ'ব কম সি ও এম বি কম সি এল আই এম বি ক্লাইম পি এল ইউ এম প্লাম বি ই আৰ বাৰ এনেকৈ যদি কোৱা ভুল হৈ যাব এইটো কি ক'ব লাগিব প্লামাৰ কি ক'ব লাগিব তাৰমানে বি আছে বিৰ সাউন্ড কৰিব নোৱাৰিবা পি এল ইউ এম ই আৰ প্লামাৰ ঠিক তেনেকৈ টি ও এম বি টম বুজি পালানে এনেকৈ আমাৰ এম আখৰৰ পিছত যদি বি আখৰটো থাকে তেতিয়া হলে বি আখৰৰ উচ্চাৰণ নহব নহব হ'ব নে নহব নহব বুজি পালানে হয়